স্যার আমাৰ ইয়াত নতুনকৈ মানুহজন আহিব তেওঁৰ নামটো আৰু এড্ৰেছটো ইয়াতে আছে আপুনি নোট কৰক আৰু মই তেওঁৰ ৰুমটো ঠিক কৰি দিম হ'ব তুমি এতিয়া যোৱা নমস্কাৰ স্যাৰ মোৰ নাম ৰাজীৱ বৰুৱা এয়া মোৰ মা সীমা বৰুৱা মোৰ মাক মই দুদিনমানৰ কাৰণে ইয়াত থবলৈ আহিছোঁ হ'ব মা মই তোমাক দুদিনমানৰ পাছত ইয়াৰ পৰা লৈ যাম হ'ব তই ভালকৈ যাবি বেটা হ'ব राकेश তুমি এফালে আসো স্যার কক আমাৰ ইয়াত সীমা বৰুৱা নামৰ মানুহ এগৰাকী আহিছে তুমি তাইক ৰুমটো দেখাই দিয়া হ'ব স্যাৰ নমস্কাৰ মই সীমা বৰুৱা আপুনি ইয়াত এই বৃদ্ধাশ্ৰমত আমাৰ লগত একেলগে থাকিব আহিছে নাই নাই মই আপোনালোকৰ লগত কিয় একেলগে থাকিম মই ইয়াত 2-3 দিনৰ কাৰণেহে থাকিবলৈ আহিছোঁ মোৰ ল'ৰাই মোক আকৌ লৈ যাব আপোনাৰ ল'ৰাইটো কি কৰে মোৰ ল'ৰাই মোৰ বহুত ডাঙৰ চাকৰি কৰে ক'ত চাকৰি কৰেনো মোৰ ল'ৰাই আমেৰিকাত চাকৰি কৰে ভালেই দিয়ক মই তাইলৈ এবাৰ ফোন কৰি আহোঁ আপুনি ৰ'বচোন मैं बिजी आছো तुम फोन रखा मैं तुम फोन रखा मैं व्यस्त आছো আৰু এটা কথা শুনিছা ভাত খালি নে নাই মা তুমি রাখা ফোন কি ক'লেনো আপোনাৰ জ্ঞানী ল'ৰাই কৈছে অলপ পিছত ফোন কৰিব ব্যস্ত হৈ আছে যে তা বৰুৱানী বছৰ বছৰ ধৰি ইয়াতে আছো মোৰ চকুযোৰে চব দেখিছে আপোনাৰ ল'ৰাই আপোনাক ফাঁকি দিলে মই জানো যে এই বৃদ্ধাশ্ৰমত যোন এবাৰ আহে সি কেতিয়াও ঘূৰি যাব নোৱাৰে বৰুৱানী আপুনি যিমান পাৰে এই ঠাইখনকে আপোনাই লওক সেইটোৱে আপোনাৰ কাৰণে ভাল হ'ব কি কথা কৈছে হে আপুনি মোৰ ল'ৰাই মোক এনেদৰে কৰিব নোৱাৰে মোক সি বৰ ভাল পায় সি মোক এৰি কেতিয়াও থাকিব নোৱাৰে সি মোক নিব আহিবই সেইবুলি এই ঠাইখন ইমানো বেয়া নহয় সময়মতে খাবলৈ পোৱা যায় সুখ আছে শান্তি আছে তাৰ উপৰিও আপোনাক কি লাগে মইতো কওঁ আপুনি যে ইয়াত থাকি লৈ ভগৱানৰ নাম ভিতৰতেই লাগি যাওক নাই নাই এনেকুৱা কেতিয়াও হ'ব নোৱাৰে মোৰ ল'ৰাই মোক নিব আহিবই সি মোক বহুত ভাল পায় চাওক আপুনি এনে কথা নক'ব সি মোক বহুত ভাল পায় সি মোক নিব আহিবই সি মোৰ অবিহনে কেতিয়াও থাকিব নোৱাৰে আপোনাক বুজাই আৰু লাভ নাই মই আপোনাক আৰু নুবুজাওঁ আছে কেনেকৈ সি মোক পাহৰিলে নেকি সজ্জানে কোৱা কথাবোৰ সঁচা হ'ব নেকি সি মোক আজিলৈকে এবাৰো ফোন কৰা নাই মই তালৈ আৰু এবাৰ কৰি চাওঁ
নাই মা মই বহুত বিজি আছোঁ তুমি ৰাখা মই এটা ড্ৰাইভ কৰি আছোঁ ফোন ৰাখি দিয়া অঁ হ'ব নাই নাই একো অসুবিধা পোৱা নাই অসুবিধা পালে মোক ক'ব মই ইয়াতে থাকিম কিবা অসুবিধা পাইছে নেকি এয়া বৃদ্ধাশ্ৰমৰ সহায়িকা বাইদেউ বৰুৱানী আপোনাৰ ল'ৰাৰ কি হ'ল আপোনাক নিবলৈ নাহে নেকি এনেকৈ 15 দিন পাৰ হৈ গ'ল চাওক মোৰ ল'ৰাই মোক নিব আহিব আপুনি এনে কথা নক'ব সি মোক বৰ ভাল পায় সি মোক নিব আহিবই কাৰণ মই তাৰ মা চাওক বৰুৱানী মই কোৱা কথাবোৰ আপুনি হ'লে বেয়া পাওঁ কিন্তু মই কোৱা কথাবোৰেই সঁচা আপোনাৰ ল'ৰাই আপোনাক ফাঁকি দিছে মই জানো যে সেই বৃদ্ধাশ্ৰমৰ যিত এবাৰ আছে সি কেতিয়াও ঘূৰি যাব নোৱাৰে আপোনাৰ আগতো কিমান যে মাক দেউতাক মোৰ ওচৰত আহিছিল আৰু তেওঁলোকে ইয়াতে প্ৰাণ ত্যাগ কৰিছিল চাওক বৰুৱানী আপুনি ইয়াতেই সুখ শান্তিৰে থাকিব লওক নাই নাই মই ইয়াত সদায় থাকিবলৈ অহা নাই মই ইয়াত কেইদিনমানৰ কাৰণেহে থাকিবলৈ আহিছোঁ মোৰ ল'ৰাই মোক আকৌ ইয়াৰ পৰা লৈ যাব মই এতিয়াই তালৈ ফোন কৰি আছোঁ সি যাতে মোক এতিয়াই ইয়াৰ পৰা লৈ যায় মই ইয়াত আৰু অলপ সময়ো থাকিব নোৱাৰোঁ মা তুমি টেনশ্যন নকৰিবা মই 10 দিন পিছত গৈ আছোঁ মই এতিয়া গাড়ী চলাই আছোঁ তুমি ফোন ৰাখা এতিয়া তই পাহৰি যাওঁ কৈছোঁ নহয় মই বিজি ফোন ৰাখা এতিয়া ৰাখা 15 দিন পাৰেই হৈ গ'ল তই মোক নিব নাহ নেকি কেতিয়া আহিবি উপায় মই 10 দিন পিছত গৈ আছোঁ তুমি ফোন এতিয়া ৰাখা বৰুৱানীয়ে কোৱা কথাবিলাক সঁচাই হ'বগৈ নেকি মোক বাৰু মোৰ ল'ৰাই ইয়াতে এৰি থৈ গ'ল নেকি সি মোৰ ওচৰত সিচোন মোৰ ওচৰলৈ এতিয়ালৈকে অহাই নাই কেতিয়া আহিব মোক নিবলৈ মই কি ইয়াতে থাকি যাম নেকি ইয়াতে মৰি যাম নেকি এনেকৈ কিমান দিন থাকিম মই ইয়াত নোৱাৰোঁ মই ইয়াত থাকিবলৈ শইকীয়ানী মোৰ গাটো বৰ বেয়া লাগিছে মই অলপ ইয়াতে শুই দিওঁ 45 দিন এনেকৈয়ে পাৰ হৈ গ'ল আৰু লাহে লাহে বৰুৱানীৰ গা বেয়া হ'বলৈ আৰম্ভ কৰিলে মোৰ ল'ৰাক ফোনটো কৰি দিয়কচোন এবাৰ ৰ'ব এতিয়াই ফোন কৰিছোঁ বৰুৱানী ফোনটো কাটি দিলে আৰু এবাৰ চেষ্টা কৰকচোন ফোনটো কাটি দিলে মোৰ ল'ৰাৰ ফটোখন দিয়কচোন এবাৰ বৰুৱানী এইখন লওক মই আৰু এবাৰ তালৈ ফোন কৰিছোঁ অলপমান আপুনি ৰ'ব
এয়া মোৰ লগত প্ৰথম নহয় বৰুৱানী প্ৰথম নাছিল ইয়াৰ আগতে কিমান যে মাক দেউতাক আহিছিল আৰু মোৰ আগতে প্ৰাণ ত্যাগ কৰিছিল নাজানো কিয় ইমান আশা পাল থাকে তেওঁলোকে পাহৰি গৈছে যে আশা আৰু ভৰসা কৰি কেৱল দুখ আৰু যন্ত্ৰণাহে পোৱা যায় ইয়াত কোনোবা আছেনে যিয়ে মোক ইয়াৰ উত্তৰ দিব পাৰিব কিয় এনেকুৱা হ'ল যিজনী মাকে এটা শিশু 10 মাহ 10 দিন গৰ্ভত ৰাখি জন্ম দিয়ে সেই ল'ৰা ছোৱালী ডাঙৰ হয় মাকক ডাঙৰ অট্টালিকা বনাই জানো তাত থবলৈ জেগা নোজোৰে কিয় এনেকুৱা হয় এজনী মাকে 4-5টা ল'ৰা ছোৱালী একেলগে অকলে তুলিব পাৰে কিন্তু সেই 4-5টা ল'ৰা ছোৱালী ডাঙৰ হৈ মাকক কেতিয়াও চাব নোৱাৰে আজিও এনেকুৱা ঘটনা ঘটিছে আগতেও ঘটিছিল আৰু আগলৈকে ঘটিব আমি ইয়াৰ পৰা কেতিয়া মুক্তি পাব নোৱাৰিম নেকি আজি বৰুৱানী এনেকৈ মৃত্যু হৈছে তেওঁৰ ল'ৰা-ছোৱালীৰ কথা চিন্তা কৰি মৃত্যু হৈছে যিজনী মাকে সৰুৰ পৰা গৰম পৰিষ্কাৰে কৰি খোজ কাঢ়িবলৈ শিকাই ভাত নেখাই খুৱাই সেই মাকক ডাঙৰ হৈ বৰুৱানীৰ দৰে কিয় কৰে এনেকৈ ল'ৰা চিন্তাত বৰুৱানীৰ মৃত্যু হৈছে বয়সতো মাকে অলপমান মৰমৰ বাবে কি বিচাৰে সেইকণ দিবলৈ ল'ৰা ছোৱালী টান পায় আৰু মাকক বৃদ্ধাশ্ৰমত থৈ যায় এনেকুৱা কিয় হয় ইয়াত থকা কোনোবা মোক উত্তৰ দিব পাৰিব নেকি ইয়াত কোনোবা আছেনে যিয়ে বৰুৱানীৰ ল'ৰাক মাতি আনিব পাৰিব আৰু মাতি আনি ক'ব যে তাৰ এসপ্তাহ হ'ল যদি বৰুৱানীক লৈ যাওক আৰু বৰুৱানীৰ বস্তুবোৰ লৈ যাওক শুনকচোন এগৰাকী গমতি নগ'ল আৰু এগৰাকী আহি গ'ল নহয় মই ইয়াত 2-3 দিনৰ কাৰণে আহিছোঁ তাৰপিছত মোৰ ল'ৰা লৈ যাব সকলোৱে তাকে কয় কিন্তু ইয়াৰ পৰা কোনেও ঘূৰি যাব নোৱাৰে মোৰ আপোনাৰ কথা চিন্তা কৰি দুখ লাগিছে নহয় মোৰ ল'ৰাৰ বিশ্বাস আছে ল'ৰা লৈ যাব আপোনাৰো চাগে বৰুৱানীৰ দৰে দেখা হ'ব